সুপ্ৰভাত মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক নিশ্চয় ভালে আছা নহয়নে? ঠিক আছে, আজি বহুদিনৰ মূৰত আকৌ ক্লাছ কৰিব ওলাইছোঁ। তোমালোকে নিশ্চয় মন দি শুনিবা। ব্যাকৰণখন উলিয়াই ল'বা। অসমীয়া ভাষাৰ ব্যাকৰণ, অসমীয়া ব্যাকৰণ উলিয়াই ল'বা আৰু পৃষ্ঠা 24 পৃষ্ঠা উলিয়াই ল'বা আৰু মোৰ লগে লগে কি কৰি যাবা, মাতি যাবা বা শিকি যাবা, মাতিও যাবা বা বুজি যাবা। আজিৰ পাঠটো হৈছে 7 নম্বৰ পাঠ, বাচ্য, ইংলিছত কয় ভইচ। পদৰ লগত ক্ৰিয়াৰ সংগতিকে বাচ্য বোলে। পদৰ লগত ক্ৰিয়াৰ সংগতিকে বাচ্য বোলে। পদ মানে ধৰা বিশেষ্য পদ, বিশেষণ পদ এনেকুৱা, বা সৰ্বনাম পদ, ক্ৰিয়া তেনেকুৱা। পদৰ বিষয়ে নিশ্চয় জানি আহিছা, নিশ্চয় জানা। পদৰ লগত ক্ৰিয়াৰ সংগতিকে বাচ্য বোলে। বাক্যত ক্ৰিয়াই যাৰ বিষয়ে প্ৰধানকৈ কয় তাকে কি হয়, বাক্যৰ বাচ্য বোলে। বাক্যত ক্ৰিয়া মানে যিটো সমাপন হোৱা যায়, ক্ৰিয়াই প্ৰধানকৈ কি হয়, যাৰ বিষয়ে কয়, যাৰ বিষয়ে প্ৰধানকৈ কয়, মেইনলি কয়, তাক বাক্যৰ কি বোলে, বাচ্য বোলে। আৰু বাক্যৰ বাচ্য হৈছে প্ৰধানকৈ তিনিবিধ। এটা হৈছে কৰ্তৃ বাচ্য, 2 নম্বৰটো কৰ্ম বাচ্য, 3 নম্বৰটো ভাৱ বাচ্য। কৰ্তৃ বাচ্য, কৰ্ম বাচ্য, ভাৱ বাচ্য, তিনিটা মনত ৰাখিবা। তাৰপিছত তোমালোকৰ এইটো পৰীক্ষাত আহিব পাৰে যে বাচ্য কাক বোলে, কেইবিধ, কেই প্ৰকাৰ, ঠিক আছে। তাৰপিছত চাবা কৰ্তৃ বাচ্য, যি বাক্যত ক্ৰিয়াই কৰ্তাৰ বিষয়ে কয় বা কৰ্তাক প্ৰধানভাৱে বুজায় তাকে কৰ্তৃ বাচ্য বোলে। যি বাক্যত ক্ৰিয়াই কৰ্তাৰ বিষয়ে কয় বা কৰ্তাক প্ৰধানভাৱে বুজায় তাকে কি হয়, প্ৰধানভাৱে বুজায় তাকে কৰ্তৃ বাচ্য বোলে। কৰ্তৃ বাচ্যত ক্ৰিয়াই প্ৰধানকৈ কাক বুজায়, কৰ্তাক, যিয়ে কৰে, যিয়ে মানে কামটো কৰিব। কৰ্তৃ বাচ্যত কৰ্তাক প্ৰথমা বিভক্তি হয়। কৰ্তৃ বাচ্যত কৰ্তাক প্ৰথমা বিভক্তি হয়। প্ৰথমা বিভক্তি হৈছে কি, নামটো ধৰা কৰ্তা বাচ্য, যিটো মানে কামটো কৰে, সেইটো প্ৰথম বিভক্তি। তাৰপিছত চাবা ক্ৰিয়াপদ কি হয়, কৰ্তা অনুযায়ী হয়। ক্ৰিয়াপদ মানে যিটো কাম শেষ কৰা বুজায়, সমাপন কৰা, সেইটো হৈছে কি হয়, কৰ্তা অনুযায়ী হয়। কৰ্তাই যি কৰিব খোজে, যি কৰি পেলাই শেষ কৰে কামটো, সেইটো কি হয়, ক্ৰিয়াপদ কৰ্তা অনুযায়ী হয়। কৰ্ম যদি থাকে, তাত যদি কৰ্তাই যিটো কাম কৰে, কামটো কি কৈছে, কৰ্ম বুলি। কৰ্ম যদি থাকে তেন্তে তাত কি হয়, দ্বিতীয় বিভক্তি হয়। প্ৰথমা বিভক্তি হৈছে কৰ্তা আৰু কৰ্মটো দ্বিতীয় বিভক্তি। অৰ্থাৎ কৰ্তাৰ পুৰুষ আৰু বচন ক্ৰমে ক্ৰিয়াৰ পুৰুষ আৰু বচন হয়। অৰ্থাৎ কৰ্তাৰ পুৰুষ যিজনে কৰিছে আৰু বচন ক্ৰমে, এক বচন বহু বচন ক্ৰমে কি হয়, ক্ৰিয়াৰ পুৰুষ আৰু বচন হয়। যেনে এটা উদাহৰণ দিছে, যেনে মধুমিতাই কিতাপ পঢ়িছে। মধুমিতা হৈছে কি, কোন, কৰ্তা, আৰু কিতাপটো হৈছে কি, কৰ্ম, আৰু পঢ়িছেটো এইটো ক্ৰিয়া হয় ন। পঢ়িছেটো কি কৰিছে, কিতাপ পঢ়িছে। কোনে পঢ়িছে, মধুমিতাই কৰ্তা। সেইটো কৈছে কি কৈছে, কৰ্তৃ বাচ্য বুলি কৈছে, যে মধুমিতাই কিতাপ পঢ়িছে, সেইটো হৈছে কৰ্তৃ বাচ্য। কৰ্ম বাচ্য হৈছে যি বাক্যত কৰ্ম কি হয়, প্ৰধান হৈ বহে। যি বাক্যত কৰ্ম প্ৰধান হৈ বহে, মানে কৰ্মটোক মেইনলি কোৱা হয়, বিশেষভাৱে কোৱা হয়, বিশেষভাৱে বুজোৱা হয়, সেইটো কি হয়, প্ৰধানত কৰ্মৰ লগতহে ক্ৰিয়াৰ প্ৰধান সম্বন্ধ ঘটে। কৰ্মৰ লগতে ক্ৰিয়াৰ কি হয়, প্ৰধান সম্বন্ধ ঘটে, তাকে কৰ্ম বাচ্য বোলে। কৰ্ম বাচ্যত বাক্যত কি হয়, কৰ্মত প্ৰথমা
আৰু তৃতীয় কৰ্তাত প্ৰথমা আৰু কৰ্তাত তৃতীয় বিভক্তি হয় আৰু কৰ্ম অনুযায়ী মানে কাম অনুযায়ী ক্ৰিয়াপদটো হয় ইয়াত কৰ্তৃবাচ্যৰ ক্ৰিয়াটো কি কয় কৃদন্ত পদ হয় ইয়াত কৰ্তৃবাচ্যৰ ক্ৰিয়াটো কৃদন্ত পদ হয় আৰু তাৰ পিছত হ বা যা কামটো কৰাৰ পিছত তাৰমানে হ বা যা যদি থাকে সেই ধাতু সাধ্য ক্ৰিয়াৰ ৰূপত ব্যৱহাৰ হয় সেই হৈ গ'ল ন বস্তুটো কৰিলে হ বা যা যেনে মধুমিতাৰ দ্বাৰা গল্পটো পঢ়োৱা হ'ল কাৰ দ্বাৰা মধুমিতাৰ দ্বাৰা কৰ্তা কোন আছিলে মধুমিতা আৰু কাৰ দ্বাৰা হ'ল পঢ়োৱা মধুমিতাৰ দ্বাৰা কি পঢ়োৱা হ'ল গল্পটো কৰ্ম পঢ়োৱা হ'ল হ'লটো হৈছে ভাৱবাচ্য মানে হৈ গ'ল হ'ল সেইটো ক্ৰিয়া এইবাৰ চাবা ভাৱবাচ্যটো কাক বোলে যি বাক্যত ক্ৰিয়া প্ৰধান হৈ বহে যি বাক্যত মানে ক্ৰিয়াটোক মেইনলি উল্লেখ কৰা হয় প্ৰধানকৈ উল্লেখ কৰা হয় ক্ৰিয়া প্ৰধান হৈ বহে তাক ভাৱবাচ্য বাক্য বোলে ভাৱবাচ্যত কৰ্তাত ষষ্ঠী বিভক্তি ভাৱবাচ্যত কৰ্তাত ষষ্ঠী বিভক্তি ষষ্ঠ বিভক্তি হয় ষষ্ঠী বিভক্তি বা তৃতীয় বিভক্তি হয় তাত মানে ষষ্ঠী বিভক্তিও থাকিব পাৰে নাইবা তৃতীয় বিভক্তিও থাকিব পাৰে ক্ৰিয়া সদায় তৃতীয় পুৰুষৰ হয় ক্ৰিয়া সদায় কাৰ পুৰুষৰ হয় কোন পুৰুষৰ হয় তৃতীয় পুৰুষ মূল ধাতুৰ লগত কি হয় ইয়াত আ প্ৰত্যয় যোগ হয় যিটো মানে কাম কৰিব সেইটোৰ লগত মানে কি হয় আ প্ৰত্যয় যোগ হয় তাৰপিছত সহায়কাৰী হ বা যা হ থাকিব পাৰে বা যা ধাতুৰ সমাপিকা ৰূপ ব্যৱহাৰ কৰা হয় সমাপিকা মানে